Good morning, guys. আজি অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্ঘাটন হৈ আছে আৰু আপোনালোকক দেখাই আছো ৰাজস্থানত কেনেকৈ উৎসৱ মনাই আছে। কিমান ধুনীয়া লাগি আছে, গোটেইকেইটা মানুহ হালধীয়া বগা আৰু কমলা কালাৰ লগাইছে। কিমান ধুনীয়াকৈ আহি আছে ইমানকেইটা মানুহ। আৰু ইফালে হনুমানজি আছে, ইফালে আৰু এইফালে হনুমানজি। অ' ভাই ৰিয়েল হয়, এইটো ৰিয়েল। মই प्रतिमा है বুলি ভাবি আছিল ৰিয়েল। আৰু আজিৰ দিনটোত আমাৰ গাঁৱটোত কেনেকৈ উৎসৱ মনাই আছে বলা অকমান চাই লওঁ। ৰাতি সময়টো তেতিয়া আমি চাকি জ্বলাই আছোঁ আৰু আমাৰ আন্ধাৰ জীৱনটোত অকণমান পোহৰ আহক বুলি ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ। এতিয়া মই ছতৰ ওপৰত আছোঁ, ছতৰ ওপৰত চাই আছে এইটো মন্দিৰ হয়। মন্দিৰটোৰ ওচৰত কিমান ধুনীয়া লাগিছে, কিমান ভাল লাগিছে। ব'লা অযোধ্যাৰ ৰাম মন্দিৰৰ অকণমান দৰ্শন কৰি। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰি আছোঁ। অতি সোনকালে লগ পাম বুলি আশা কৰিছোঁ। ভিডিঅ'টো লাইক কৰা নাই যদি লাইক কৰি দিব। BK2 আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো ভিডিঅ'টোৰ তলত জয় শ্ৰীৰাম বুলি কমেণ্ট কৰি দিব। বাই বাই।